এয়া মই আজি পনীৰ ৰেচিপি বনাবলৈ লৈছোঁ। ঘৰুৱা পদ্ধতিৰে ঘৰত খাম বুলি আৰু। এয়া মই পনীৰ দিছোঁ আৰু কেৰাহীত তেল দি পেলাই। তাৰপিছত মই হালধি অকণমান দি দিছোঁ। তাৰপিছতে লুটি বাগৰ কৰিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে পনীৰখিনি ভাজি ল'ম। ৰঙচুৱা হৈছে আৰু ভাজি পেলাই মই পনীৰখিনি কাঢ়ি দিছোঁ ৰঙচুৱা হোৱাৰ লগে লগে। এয়া আকৌ অন্য এটা কেৰাহীত মই ইয়াত তেল দিছোঁ। এয়া অকণমান পিঁয়াজ ঢালি দিছোঁ। তাৰপিছত মই অকণমান মিক্সি মাৰি ৰাখিছিলোঁ নহৰু আদাৰ পেষ্ট, ইয়াৰো অকণমান মই ঢালি দিম। তাৰপিছত লুটি বাগৰ কৰিছোঁ। বিলাহী পেষ্টখিনিও মই লগতে ঢালি দিছোঁ। তাৰপিছত আকৌ অকণমান পুনৰ লৰাই দিছোঁ। লৰাই পেলাই মই বুট দাইল আৰু কাবেলি বুটৰ অকণমান বইল কৰি থৈছিলোঁ, সেইখিনি আকৌ ঢালি দিছোঁ। ঢালি পুনৰ অকণমান লৰাই দিছোঁ। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই, যিহেতু সকলোৱে বেলেগ বেলেগ মছলা ব্যৱহাৰ কৰে। পনীৰ মছলাৰ পৰা ধৰি জিৰা গুড়ি, ধনিয়া পাউডাৰ, মই একোৱে মছলা ব্যৱহাৰ কৰা নাই। অনলি আদা নহৰু পেষ্ট দিছোঁ আৰু অকণমান বিলাহী দিছোঁ, বিলাহীৰ পেষ্ট আৰু নিমখ হালধি। মই কোনো মছলা ব্যৱহাৰ কৰা নাই। কেনেকুৱা হৈছে কালাৰটো চাওকচোন। আৰু মই লাষ্টত হ'ব সময় মই ধনিয়া কাটি দিছোঁ, ধনিয়া পাত কেইটামান গোন্ধটো ওলাবৰ কাৰণে। যিহেতু ঘৰত খাবলৈ বনাইছোঁ, ঘৰুৱা পদ্ধতিৰে বনাইছোঁ, কোনো মা মছলা ব্যৱহাৰ নকৰাকৈ। কাৰণ মা মছলাটো মুখৰ জুতিহে, পেটৰ কাৰণেতো উপযুক্ত নহয়। সেইটো কাৰণে যিহেতু মা মছলা ব্যৱহাৰ কৰা নাই। চাওকচোন কেনেকুৱা লাগিছে কালাৰটো। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।